হাই ফ্ৰেণ্ডছ, অম্লানজ্যোতি ব্লগলৈ আপোনালোক স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আমি এতিয়া বৰ্তমান গৈ আছোঁ কমলাবাৰী আউনীআটী সত্ৰ। এতিয়া আমি কেইবাজনো গৈ আছোঁ গাড়ীত, আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে। কেনেকৈ যাম, ক'ত যাম, কি কৰিম। ফাইনেলি পাই গ'লোহি কমলাবাৰী। কমলাবাৰী এইটো চাৰিআলি বুলি কয় ন? ফাইনেলি আমি পাই গ'লোহি আউনীআটী সত্ৰত। এতিয়া বৰ্তমান চাহ তাহ খাই গা চা ধুই চুয়া টুয়া পিন্ধি ল'লোঁ ধুনীয়াকৈ। তাৰপৰা এতিয়া জলপান খাব মাতিছে, জলপানটো খাই ল'মগৈ। দেখাই আছোঁ আপোনালোকক কেনেকৈ কি কৰি আছোঁ, আৰু ৰাতিলৈ কিবা নাম প্ৰসংগ কিবা কিবি আছে মানে, সেইখিনি দেখাই আছোঁ। ভিডিঅ'টো চাই থাকিব। ফাইনেলি আমি এতিয়া জলপান খাব লৈছোঁ। গাখীৰ জলপান ইয়াত দুলদাই খাই আছে, পিতাজীয়ে খাই আছে। গাখীৰ গুৰ জলপান। ফাইনেলি আমি চাহ তাহ খাই জলপান খাই আজৰি। এতিয়া দুলদাই মই অলপ চাবলৈ আহিছোঁ, চাওঁগৈ সত্ৰত আৰু কি কি দেখাব পাৰোঁ আপোনালোকক দেখাই আছোঁ। তাৰপৰা কেনেকৈ ৰাতিলৈ আকৌ নাম প্ৰসংগ আছে, কি কি নিয়ম নীতি কৰে, কি কৰে, চব দেখাই আছোঁ। আৰু ইয়াত কেনেকৈ থাকে তেখেতলোকে, কি কি নিয়ম কৰে, আপোনালোক চাই থাকিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই আপোনালোকক দেখাই আছোঁ তুলসীৰ কুণ্ডা, তুলসী গছৰ কুণ্ডা এইটো। এয়া তুলসী গছৰ কুণ্ডা। এয়া অলপ হেৰি হৈ গৈছে, তেওঁ ধুনীয়াকৈ বৰষুণ নোপোৱাকৈ, ৰ'দ বৰষুণ নোপোৱাকৈ থৈছে। এয়া তুলসী গছৰ কুণ্ডা। এয়া ধুনীয়াকৈ থ'বৰ কাৰণে এয়া বনাই আছে পকাকৈ, আৰু ইয়াত লিখা আছে এইখিনি। ভকতসকলে ইয়াত চাকি জ্বলাইছে, ধুনীয়া ষ্টাইল কৰি দিছে। এয়া ৰাতিলৈ নাম প্ৰসংগৰ কাৰণে চাকি জ্বলাইছে। চাকি ঋণিকি ৰাঙলী বেলিটি জিলিকে মাজুলীতে জেঠৰে জুৰুলা শাওনে খহুৱা বুকুতে বনগীত
চিকিমিকি গধূলি উজলিব এবেলি আইতাৰে আখলৰে ৰিণিকি ৰাঙলী বেলিতি জিলিকে মাজুলীতে সত্ৰৰ ঢবা কাঁহ গলি বজাইছোঁ অংশ আমি চাকিখিনি জ্বলাই লওঁ ধুনীয়াকৈ চাকিত তেল দিছোঁ তেল চেল দি জ্বলাই লওঁ ধুনীয়াকৈ চাকি এয়া সত্ৰৰ ভিতৰ ভাগ আপোনালোকক দেখাই দিছোঁ সত্ৰৰ মেইন ভিতৰ ভাগ আউনীআটী সত্ৰৰ নামঘৰৰ ভিতৰ ভাগ ভিডিঅ'টো মানুহ আহি আছে আৰু ৰাতি হৈ গ'ল কাৰণে ভিডিঅ'টো ভালকৈ নহ'বও পাৰে আপোনালোকে চাই থাকিব ৰাতি হৈ গ'ল যে আৰু সেই নাম প্ৰসংগ আছে নাম প্ৰসংগ মানে ৰাতিহে হ'ব এতিয়া নামঘৰৰ চৌহদত চাকিয়ে ভৰ্তি হৈ আছে বৰ্তমান ভকতসকল এয়া ভকতসকল নামঘৰৰ ভিতৰত বহি আছে এয়া হ'ল আপোনাৰ ধনেশ পক্ষী বুলি কয় এতিয়া ৰাতি বৰ্তমান নাম প্ৰসংগ হৈ আছে নামঘৰৰ ভিতৰত আপোনালোকক দেখাই আছোঁ নাম প্ৰসংগ কেনেকৈ হৈছে কি কৰি আছে নাম প্ৰসংগ হৈ আছে নামঘৰৰ ভিতৰত ভকতসকলে নাম প্ৰসংগ হৈ আছে ফাইনেলি মাজুলী থৈ আমি আহিলোঁ ৰাতি সত্ৰ চত্ৰ চাই পূৰা নাম চাম চাই আমি আহিলোঁ এতিয়া ধেমাজি অভিমুখে আহি আছোঁ লুলা পিতাজী আমি চাই আহিলোঁ পূৰা ধুনীয়া মাজুলী ফুৰি আহিলোঁ এতিয়া ধেমাজি আহি আছোঁ আৰু এজন মোৰ লগত ব্যক্তি আহিছিলে এজন টুনটুন দা তেওঁ কাম এটা কৰি আছে কৈ দিয়ক আপোনাৰ কামটোৰ কথা কি কৰি আছে কণ্টেক্ট কৰিব পাৰিব আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তেওঁৰ লগত তেওঁ ধুনীয়া বহুত ভালকৈ বনাই মেলি দিব 86370582 এইটো নাম্বাৰত আপোনালোকে কল কৰিব তেওঁ অৰ্ডাৰ দি দিব অৰ্ডাৰ দিয়া মতে আপোনালোকক বস্তু বনাই দিব খুব কম খৰচতে কম দিনতে আপোনালোকে পাই যাব ঠিক আছে আপোনালোকে ভিডিঅ'টো চাব আৰু শেষলৈকে চাব ভিডিঅ'টো যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব